হওক আশা কৰোঁ সকলোৰে ভাল আমাৰ এই চেনেলটো নতুন চেনেল হয় আমি নতুনকৈ ভিডিঅ'সমূহ আপলোড কৰিছোঁ আশা কৰোঁ আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে আমি আগলৈও আপোনালোকৰ মাজলৈ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকক আমি দেখামগৈ আমাৰ ফিছাৰীৰ মাছ আমাৰ ফিছাৰী আছে পাঁচ চাইডে সেয়া আপোনালোকক ফিছাৰী দেখাইছোঁ পাপাই মাছ ধৰি আছে আমি আপোনালোকক মাছ দেখাবলৈ লৈ আহিছোঁ পাপাই মাছ ধৰি আছে ধুনীয়া ধুনীয়া পুঠি মাছ পুৰা জিন্দা আছে জীয়া 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 পুঠি পাপা ইমান কষ্ট কৰি মাছ ধৰি আছে বাহ পাপা আৰু ধৰিবা নে ঠিক আছে হ'ব চাব আমাৰ ফিছাৰী বাগান এয়া কুঁহিয়াৰ আছে আমাৰ বৰ একচুৱেলি ত্ৰিপুৰাৰ হয় মানে বেংগলী আমাৰ বৰ বেংগলীত কিবা কৈ দিয়া তুমি আর দেখো এখানে আমরা কুশাইর আছে কুশাইর এটা আমার মানে পাপা লাগাইছে এখানে আমরা কুশাইর আছে আর এটা তো পুকুর অনেক বড় পুকুরটা হ্যাঁ আর এখান থেকে আমি একটা নেমু তাই তো কিছু বুঝতেছই না তবু আমি কইতাছি তোমরা যারা যারা ত্রিপুরা থেকে দেখবা তারা বুঝবা এখানে দেখো এলিগে আমি একটু বাংলাতে কইতাছি তারে ওখানে অ্যাকচুয়ালি বকলেও বুঝবে না তাই কিছুই বুঝে না লম না এটা লোৱা বৌয়ে কুঁহিয়াৰ ল'ব এতিয়া ভাঙিব এতিয়া কুঁহিয়াৰ পাৰিবানে বৌ নাজানো ট্রাই করমু ট্রাই পাপা লব আমি কুঁহিয়াৰ লৈ যাম বহুত টেষ্টি হয় এইটো একদম বহুত ধুনীয়া মিঠা একদম বহুত মিঠা আছে এইটো মানে কুঁহিয়াৰটো সৰু সৰু যদিও বহুত মিঠা আছে ঠিক আছে এয়া চাওক কিমান ধুনীয়া ন আমাৰ ফিছাৰী বাৰটো আৰু আছে তাতে ভালকৈ অসমীয়া নাজানো বাট ট্ৰাই কৰিছোঁ ক'বলৈ পাৰিব আৰু লাহে লাহে পাৰিছেও এতিয়া বহুতখিনি ব'লা আজিৰ কাৰণে বাই 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 আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ ভিডিঅ'সমূহ লাইক এণ্ড শ্বেয়াৰ শ্বেয়াৰ কৰি দিব